Hey guys, what's up? This is Biswetala from Biswa Fitness Freak. মই আজি আপোনালোকৰ ভিডিঅ' কৰা ষ্টাইলত নাছিলোঁ। মই আজি আচলতে ৰানিঙত আহিছিলোঁ ৰাতিপুৱা। চ' এইটো এটা মেণ্ডেটৰী ভিডিঅ' হৈছে। আপোনালোকে মই আজি বনাব ষ্টাৰ্ট কৰোঁ। ৰিচেণ্টলি এটা কেছ শুনা পালোঁ ঘাজিয়াবাদত যে জিম ট্ৰেইনাৰ ৱাজ শ্বট ডেড। আৰে এইটো কি কথা? মানুহ হয় প্ৰাইচলেছ, ইমান মানুহৰ লাইফটো প্ৰাইচলেছ নহয় যে। এণ্ড দ্য ডেড ফৰ ৱাজ ফৰ ছাপ্লিমেণ্টছ। সি ছাপ্লিমেণ্টছ লৈ যাই আছিল। কিছুমান ৰাস্তাত বহি থকা মানুহে ক'লে যে ছাপ্লিমেণ্টটো ফেক হয়, সি ক'লে জেনুইন হয়। এনেকৈ কাজিয়া হোৱাৰ পিছত তাক ঘাজিয়াবাদত তাক মাৰি পেলালে এণ্ড হি ৱাজ ডেড অন দ্য ৰোড ৱেন হি ৱাজ ৰিচিং দ্য হস্পিটেল। আৰে এইটো কি কথা? মানুহ হয়। চ' সেইটো কাৰণে মই আজি ভিডিঅ'টো বনালোঁ। আমাৰ চলজাৰ্ছবিলাকে ইমান কষ্ট কৰে আমাৰ কাৰণে বৰ্ডাৰ্ছত নিজৰ আপোনাৰ কাণ্ট্ৰিটো ছেভ কৰিব, আৰু আমি যদি এনেকৈ থাকোঁ কেনেকৈ হ'ব? চ' ইটছ এ ৰিকুৱেষ্ট টু দ্য গভৰ্ণমেণ্ট। মই আজি ভিডিঅ'টো এইকাৰণে বনাইছোঁ যে এই ফেক আৰু জেনুইন ছাপ্লিমেণ্টছৰ এইটো বন্ধ কৰক। আমাৰ ছাপ্লিমেণ্টছবিলাক টেষ্টেড কৰক। চ' তাৰে কাৰণে যাতে লাইফবিলাক নাযায়। আমাৰ যিমান চুইমাৰ্ছ থাকে, জিমনাষ্টিক থাকে, ফিটনেছ এণ্টুচিয়াষ্ট থাকে, ছাপ্লিমেণ্টছ প্ৰ'টিন ছাপ্লিমেণ্টছ চবৰে কাৰণে দৰকাৰী হয়। চ' মই তাৰে কাৰণে আজি ভিডিঅ'টো বনালোঁ আপোনাৰ কাৰণে যে ইটছ এ ৰিকুৱেষ্ট টু দ্য গভৰ্ণমেণ্ট চ' টু ষ্টপ অল দিছ জেনুইন এণ্ড ফেক ছাপ্লিমেণ্টছটো আমাৰ এক্সপিৰিয়েঞ্চ দিয়ক, গেৰাণ্টিড কৰক। যদি এইখিনি কৰিব নোৱাৰে মানুহৰ লাইফ তেনেকুৱা কৰি আৰু গৈ থাকিব। চ' এনেকুৱা কেছ যাতে নহয় তাৰে কাৰণে আমাৰ জেনুইন আৰু ফেক ছাপ্লিমেণ্ট ভিতৰত যিটো কেছ হ'ল এই ৰিচেণ্টলি আপোনাৰ ঘাজিয়াবাদত হ'ল, সেইটো বন্ধ হ'ব। চ' আৰু যেতিয়া আমি ছাপ্লিমেণ্টছ লওঁ তেতিয়া সদায় আমি জেনুইন ছাপ্লিমেণ্টছ ল'ব লাগে, গম পাই চাগে। ছাপ্লিমেণ্টছটো জেনুইন ল'ব, ফেক নল'ব কেতিয়াও। চ' মোৰ ভিডিঅ'টো বুজি পাইছে চাগে। এইখিনিয়ে আজি ক'লোঁ মই আপোনালোকক। চ' মোৰ ভিডিঅ' যদি ভাল পাইছে মোৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰক, যাতে শ্বেয়াৰ কৰক, যাতে আমাৰ এই ভিডিঅ'টো মোৰ গভৰ্ণমেণ্টৰ তাতে যায় আৰু এই ফেক ছাপ্লিমেণ্টছটো বন্ধ হয়। চ' দিছ ইজ বিশ্বজিৎ ফ্ৰম বিশ্ব ফিটনেছ ফ্ৰীক, চাইনিং অফ।